তো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মানে বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ আৰু বহুতেই ভাল লাগিল মনটো কাৰণ মোৰ জিমেইল আইডিটো মানে 15 দিনমান মোৰ লগত নাছিলে একাউণ্টটো তো ইয়াৰ লগত আজি মানে মোৰ ফিজৰ কাৰণে কেক কাটিম একচুৱেলি কথাটো হয় ই যাব মোৰ লগত ফিজৰ কাৰণে কেক কাটিম মানে 2.1K হৈছে তো কেক এটা আনিব গৈ আছোঁ মই আৰু মানে মোৰ জিমেইল পাহৰিছিলোঁ জিমেইলৰ পাছপোৰ্ট ফোন নাম্বাৰ চব পাহৰি গৈছিলোঁ তো মোবাইলটো ভাল কৰবা দিছোঁ ভাল কৰবা দি এতিয়া মোবাইলটো লৈ আহোঁ আৰু কেকটো লৈ আহোঁ তো দেখুৱাম চাই থাকক ৰ'ব সেই যোৱাৰ আগত গাড়ীখন মই নচলাওঁ কাৰণ চলাম বুলি ভাবিছিলোঁ লাইচেঞ্চ নাই যিহেতু তো ই চলাব গাড়ীখন তো একো নাই চেলো ইয়ে চলাবতে আৰু মই উঠিলেই হ'ল কেকটো আনিবহে লাগে না চেলো আৰু মানে লাইচেঞ্চ নাই পুলিচে ধৰিব পাৰে তো ইয়াক চলাব দিছোঁ সেইকাৰণে ভাই চেলো স্পীড দিওঁ অলপ তো ফ্ৰেণ্ড বিশ্বকৰ্মাত চিম্পলি গাড়ী গুচি ল'ব আৰু মোবাইলটো ভাঙিছিলোঁ আপোনালোকৰ কাৰণে ইমান ডিজিটেল চাব নাপায় মোৰ ফোন গুচি মোবাইলটো ভাঙি দিলোঁ হয়তো মই ভইচটো ভালকৈ শুনা নাই তো এতিয়া সেই গান গৈ আছোঁ এইখিনি কি গৈ স্লেমপুৰ গৈ দেখাই আছোঁ অলপ আৰু এই কেকৰ দোকান পাম আৰু বেছি গাড়ী চাই দেখোন মানে বহুতে মনটো ভাল লাগি আছে কাৰণ একাউণ্টটো যিহেতু ঘূৰাই পালোঁ আৰু ফিজৰ কাৰণে কেকটো কাটি দিওঁ তো চাই দেখক কেকটো ঘৰতে কাটিম বাৰু ইয়াতে নহয় চাওক ফাইনেলি আহি আমাৰ মঙলদৈ স্লেমপুৰ পালোঁ চেলো আৰু কিমান কিলোমিটাৰ আছে তো ফ্ৰেণ্ড গাইছ আৰু 1 কিলোমিটাৰ আছে বেছি নাই চাই থাকক ভিডিঅ'টো চাই থাকক ভইচটো ভালকৈ শুনে নাই চাগে দে আৰু বেছি নাই পালোঁ আৰু এইখন মঙলদৈ দলং মানে মই শৰাইঘাট দলং বুলি ক'লোঁ শৰাইঘাট বুলিয়ে কয় একে চেম টু চেম দিয়ক আৰু চাওক গাড়ী চকাকেইটা কি মস্ত এখন ল'ব পাৰিলে ভাল আছিল তো গাইছ ইয়াতে পুলিচৰ বহুত জোৰ মঙলদৈত গাড়ীখন ইয়াত অলপ থৈ দিওঁ মানে ভিতৰত তো 10 টকা এটা দিব লাগে নেকি থোৱাৰ নামত তো গাড়ীখন থৈ লওঁ পলক আৰু এনেকৈ গাড়ীখন থলোঁ হেলমেটটো মোক দি আৰু মানে সেই নাই আৰু হেলমেটটো ডিগিত ল'লোঁ চুৰ কৰি নিলে কেছটো বেয়া হৈ যাব না তো একো নাই হেলমেটটো থৈ দিলোঁ আৰু এতিয়া পইচাটো দিলোঁ ৰ'ব থোৱাৰ আগত কিবা টিকেট এটা ল'লোঁ আৰু টিকেটটো দি যাম আৰু চলো আৰু গাইছ কেক অৰ্ডাৰ দিয়া হেৰিটো মানে কি পাহৰি গ'লোঁ দোকানখন এটা ফোন কৰিলোঁ ফোন কৰিবি নেকি দুটা আছে নে নাম্বাৰটো মানে আৰু এইগিলা কিবা কিবি আৰু ইয়াত চাওক বিভিন্ন সামগ্ৰী বেছি আছে এয়া কৰিয়েতো খাই আছে না কিবা এটা কাম কৰক কাম লাগে আৰু জীৱনত তোৰ ফ্ৰেণ্ড এইটো বঢ়িয়াকৈ মূৰ্তি এটা সজাই থৈ দিছে জুম কৰি দেখাই দিছোঁ স্ক্ৰীনশ্বট মাৰি আপোনালোকে পঢ়ি চাব কাৰণ এতিয়া দেৰি হৈছে না সেইখন বেকাৰ্ছ স্পেচিয়েল তো ভিতৰত বলক এতিয়া ফ্ৰেণ্ড ভিতৰলৈ বলক এতিয়া নহ'লে নে কি তো কেকটো বা ক'ত আছে ইয়াতে ক'ত মোৰ কেকটো ক'ত আৰু চাওক সেই ইয়াতে মানে কিছুমান অৰ্ডাৰ দিব পাৰে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম ফোন নাম্বাৰ কিবা এটা কণ্টেক্ট কৰি ল'ব পাৰে আৰু কেকটো কোনটো চাওক বিচাৰি বহুতে মোৰ লগত কেকটো এইটো পালোঁ ভাল লাগিছে দে আৰু কিবা এটা আৰু ৰ'ব সেই ইয়াতে মানে বিভিন্ন ধৰণৰ কেক বনোৱা হয় আপোনালোকে কণ্টেক্ট কৰি ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু সিফালে মোৰ কেকটো আছে বহুত ধুনীয়া লাগিছে দে আৰু ইফালে দাদাই কেকটো মোৰ পেকিং কৰি আছে কাৰণ লৈ যাব লাগিব ভালকৈ ভাঙিলে দিগদাৰ হ'ব না আৰু কেকটো চাওক মানে দে আৰু মজা লাগিছে দেই তামাম আপোনালোকক যেনেকুৱা ধৰণৰ কেক লাগে তেনেকুৱা বনাই দিব মই নাম্বাৰটো দি আছোঁ আপোনালোকে কণ্টেক্ট কৰিব আৰু পইচাটো দি দিলোঁ এতিয়া যাব লাগে চেলো কিন্তু কেকটো তামাম দেই আৰু চাওক আপোনালোকে যদি কেক অৰ্ডাৰ দিয়ে ইয়াতে মই দেখিছোঁ মই দোকানখনৰ সেইটো দি আছোঁ ফোন নাম্বাৰটো দি আছোঁ প্লিজ কণ্টেক্ট কৰিব ইয়াতে যদি কেক চেক লাগে আৰু সেইবিলাক মই একবাৰ দেখাইছোঁ কেক চেক লৈ একদম কাটিব বাবে ৰেডি সিটা বাহিৰত ওলালোঁ তো বলক চাওক কি মাৰি থৈ দিছে একদম ফটো খাওঁ লাগি গৈছে না বাহিৰত চাওক বৰষুণ আৰু যাব ওলাওঁতে কি ক'ম আৰু দে আৰু মই কেকটো লৈ আহিলোঁ এইটো কেকটো নেকি এতিয়া কেকটো ঘৰত গোটেইকেইটাই কাটিম মানে কাটি পেলাই খাম আৰু কি কৰি থাকিবি হয় নহয় বঢ়িয়াকৈ কাটিম এতিয়া কিবা এটা খাম মানে তাতে এইটো কি আইচক্ৰীম বিচাৰিছিলে সেই হেৰি এই আমল নাই বোলে তাতে তো এতিয়া আমি বেলেগত চিঙিৰে খাম মই আৰু কিবা এটা খাই পেলাই যাম আৰু ঘৰত নে কি অলপ এই বৰষুণ চাওক না আৰু ঘৰত কেনেকৈ যাবি আৰু চাওক বৰষুণ একদম মানে তামাম দি আছে ইয়াতে মঙলদৈ আৰু এয়া বালাজী হোটেলত আমি এতিয়া সোমাম মোৰ ফ্ৰেণ্ডজনে আৰু মই তো ভিতৰত বলক কিবা খাই এতিয়া ইয়াতে চিঙে টিঙে কিবা চাওমিন খাম আৰু বহি ল'লোঁ বঢ়িয়াকৈ আৰু কি খাবি কৈ
কি খাবি 5,000 টকা এটা খাম বেছি নাখাওঁ চাই থাকোঁ কি খাব মানে মই নাখাওঁ বাৰু বেছিকৈ কাৰণ ইমান সেই নহয় না মানে আৰু ফ্ৰেণ্ড 5,000 টকা খাম বুলি মই এনেহে কৈছোঁ 50-60 টকাৰ কিবা এটা খাম আৰু তুমি কিবা খাব লাগিব ৰাস্তাত যাওঁতে মই চাওমিন খাম আৰু তুমি কি খাবি হা চিকেন চাওঁ কিবা বোলে খাব আৰু কেকটো একদম মানে ৰেডি হৈ আছে এতিয়া ইফালে বৰষুণ কেনেকৈ কাটিম অলপ চাই থাকোঁ কেকটো একদম পূৰা ৰেডি একদম মানে মোবাইলত বিজি আৰু কি চাই থাকে ক'বাই নোৱাৰোঁ আৰু এই আফটাৰ লৈ আহিলে চাওমিন 2 প্লেট 50 টকা পূৰা টোটেল 100 টকা খাইছোঁ আৰু বেছি নাই খোৱা দে আৰু আপোনালোকে অলপ খাই চাব নেকি সেয়া খাওক আৰু মানে হেৰি পোহৰটো পোৱা নাই আৰু এই পোহৰটো কমি আছে মানে লাইট এটা দিয়া আছে এইফালে এটা দি আছে পোহৰটো কমি আছে তাৰপিছত ভাত খাৱাখিনি আৰু অকণমান দেখাই ৰ চিকেন চাওমিন এই খাই আছে আমাৰ হিৰো ভাই তামাম খাই আছে দে আৰু তামাম এনজয় আৰু টেষ্টি লাগছে একদম পুৰা এক চামুচ খুৱাই আৰু ले लो भाई हट ले लो बहुत टाइम চালিতো ভিডিওটো ভাল লাগিছে মানে শ্বেয়াৰ কৰি থাকিবি দে যিমান পাৰ মই ভিডিঅ'বিলাক একদম শ্বেয়াৰ কৰি থাকিবি যিমান পাৰ সিমান ভাল ভিডিঅ' দেখাম আৰু ই মোৰ লগত আছে সদায় ক'ৰবাত যোৱা টাইমত ইয়াৰ লগতে যাওঁ মই বেছিভাগ আৰু আজি গাড়ী লৈ আছোঁ এনেই মই চাইকেল লৈ ভিডিঅ'বিলাক কৰোঁ তো চাইছেহে চাগে চাইকেল লৈ যোৱা আৰু এতিয়া সোনকালে জল্দি খাওঁ যাব লাগে কাৰণ কেকটো কাটিব লাগে না শুনা নাই চলো আৰু খাই ল'লোঁ এতিয়া পইচাটো দিওঁ আৰু এতিয়া বাহিৰত যাব লাগে চেলো ৰ'বহে যোৱাৰ আগত মানে মোৰ ফ্ৰেণ্ডটো কিবা আইচক্ৰীম খাই বোলেহে তাতে আৰু হোটেলত কিবা কিবি খালোঁ তাৰপিছতে আইচক্ৰীমৰ দোকানত আৰু দাদা তই কি বৰষুণ পোৱা নাই নেকি বেলেগ আছে আৰু যত উদ্ভুত ৰখো দাদা টিঙৰ তলত থাক দাদা টিঙৰ তলত থাক হা এই আৰু বৰষুণ বতৰ এনেকৈ কাম কৰি হ'লেও কষ্ট কৰি খাই আছেতো আৰু একদম পূৰা আইচক্ৰীম খোৱাত বিজি একদম হাতত কেক ৰেডি আৰু চাওক ইয়াতে চাহ ৰুটি পৰঠা পোলাও কণী ইত্যাদি পোৱা যায় কিন্তু ইয়াতে নাখাওঁ কাৰণ তাতে খালোঁ না নে কি আৰু চাওক আমি য'ত পাৰ্কিং কৰিছিলোঁ ইয়াতে মানে গাড়ীবিলাক ইয়াতে ৰাখি কিনে থৈ দিয়ে মানে বঢ়িয়াকৈ তো সিফালে পুলিচে ধৰে না গেলে তো একো নাই এইখন মোৰ গাড়ীখন আৰু ইয়াতে হেলমেটটো বা আছেনে নাই নে নিলায়ে কোনোবাই আছে তে আৰু একো নাই আছে দিয়ক বাচিলোঁ একদম মানে বৰষুণৰ মাজত আমি দুটা ফাটি আছোঁ চাওক বৰষুণ কিমান দি আছে একদম আৰু চাওক এতিয়াও মানে বৰষুণৰ জোৰ কমাই নাই দে মানে একদম বৰষুণ দিয়ে আছে একদম নন ষ্টপ বৰষুণ মানে ঘৰলৈ যাব পৰা নাই আৰু ফ্ৰেণ্ড চাওক এতিয়া ঘৰত যাবলৈ ৰেডি ঘৰত যোৱা বৰষুণটো কমি লাহে লাহে আৰু মানে বস্তু এটা দেখাই আছোঁ আৰু চাওক ইয়াৰ আগতে মানে এইখন গাড়ী ল'ব খুজিছোঁ মানে কেনে হ'ব অলপ তলত কমেণ্ট কৰি জনাবচোন আৰু চাওক গাড়ী ৰখা ঠাই বুলি লিখা আছে গাড়ীবিলাক থ'ব পাৰি ইয়াতে একদম দেখা পাইছে নিশ্চয় কেক চেক লৈ আহি আছোঁ কাৰণ বৰষুণ কমিল হ'লেও তথাপিও খিচখিচিয়াকৈ অলপ বৰষুণ দি আছে মানে খিচখিচিয়াকৈ অলপ দি আছে বহুত টাইম ৰৈছোঁ তাতে কেকটো কাৰণে এতিয়া কেক চেক লৈ পুৰা ৰেডি ঘৰত কাটিম যায় চেলো অলপ আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আৰম্ভণিৰ পৰা একদম ঘৰৰ পৰা আৰম্ভ কৰিম তো চাই থাকক ফ্ৰেণ্ডবিলাক মোৰ ঘৰতে আছে তোৰ ফ্ৰেণ্ড মানে বাৰ্থডে কেক আহি গ'ল ইফালে মোৰ ফ্ৰেণ্ডে লৈ আহিছে কাৰণ কালি কাটিব নহ'লে কেক চেক ফাটি কিনে অলপ হেৰি হৈছে তো ফ্ৰিজত নথলোঁ কাৰণে সেনেকুৱা হৈ আছে ইফালে এয়া কেক লৈ আহি আছে বেগ নাই নেকি বেগ নাই বাবা আৰু ইয়াত গোটেইখিনি ফ্ৰেণ্ড মানে লগ পালোঁ এতে গোটেইখিনি আমি এতিয়া কেকটো কাটিম কেকটো ফাটি কিনে অৱস্থা কাহিল হৈ গৈছে বাৰু এইটো কোনো ক'ব লগা নাই তো আৰু কেইটামান লোক আহি আছে সিহঁত আহক তাৰপিছত আৰু আৰম্ভ কৰিম ভাই মই কেক এটা আনিছোঁ কেকটো কাটিব লাগিব তুমি থাকিলে ভাল লাগিব ইফালে আছে কেমেৰাত হাই এটা দিয়া তুমি তোৰ ফ্ৰেণ্ড সেই মেচটো আনিছেনে নাই মেছেজ আনিছোঁ মমকেইটা জ্বলাওঁ তাৰপিছত কেকটো ফাটি কিনে হেৰি হৈ গৈছে তো এতিয়া কেক কাটিম অলপ ফ্ৰেণ্ডকেইটা আহক আৰু এটা আহিব বাকী আছে তাৰপিছত কাটিম ইয়াতে বাইকতে ইয়াতে আৰম্ভ কৰিম একদম পূৰা কেক ৰেডি বাইকৰ ওপৰতে কেকটো ল'লোঁ এতিয়া কাটিম চাই থাকক তো গাইজ মই হেৰি দি কাটিম চুই দি কাটিম ইফালে ইয়াৰ হাত কটাৰী দি কাটিব
একদম ৰেডি ভাই ৰেডি নে কেক কাটবা আৰু এটা গাছৰ ওপৰত আছে সি লুকাই আছে বহুত লাজ কৰে তাৰমানে অলপ জুম কৰি দেখাই দিছো একো নাই ইফালে জানমণি পাৰ্থ ইফালে কৃষ্ণ তো আমি গোটেই কেইটাই 2.2K কাৰণে আজি এইটো কেক আপোনালোকৰ মাজত আৰু যদি এইখিনি যদি ছাবস্ক্ৰাইব দিলে হয় না আৰু মনটো ভাল লাগি গ'ল তো একো নাই বাৰু এতিয়াও ৰেডি নে কেক ৰেডি চুৰি আনবাই পাহিলা বলে এতিয়া তো একো নাই কিবা এখনতে কাটিম যিহেতু নিয়মটোহে কৰিব লাগে না তো হাত কটাৰি দিয়ে কাটিম এয়া লৰু ডালেদি কাটিম তো একো নাই বাৰু চাই থাকক আপোনালোকৰ ভিডিঅ'টো তামাম এনজয় আৰু যদি এইখিনি যদি ছাবস্ক্ৰাইব দিলে হয় আৰু ভাল লাগিল হয় তো একো নাই মই ভিডিঅ' চাই থকাৰ কাৰণে বহুত বহুত থেংক ইউ আপোনালোকক ধন্যবাদ জনাইছোঁ কি বুলি ধন্যবাদ দিম মানে ক'বলৈ ভাষা নাই আৰু প্ৰত্যেকটো ভিডিঅ' ই কৰে মোৰ কৃষ্ণ হাই দিয়া ইয়ে কৰে মানে বেছিভাগ প্ৰায় ইয়াকে লৈ যায় মই ক'ৰবাত গ'লে জানমণি আছে সি কিবা কামত বিজি থাকে সিও ইউটিউব চেনেলতে লাগে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চাবি বাৰু তো এতিয়া কেকটো কাটো ফ্ৰেণ্ডজন আহি আছে ইফালে ফ্ৰেণ্ডজন আহিলে আমি কেকটো কাটিম তো এতিয়া আৰু বিশেষ ক'বলৈ নাযাওঁ বহুতখিনি ক'লোঁ আপোনালোকৰ হয়তো আমনি লাগিছে মোৰ কথা শুনি তো এতিয়া কেকটো কাটিম আপোনালোকে চাই থাকিব নিশ্চয় দেই লাভ ইউ অল এটা মেছেজ কৰি দিব কেকটো কেনেকুৱা লাগিছে তো মানে কেকটো ফাটিছে তো হ'লেও একো নাই দেখ নাই কি ফ্ৰেণ্ডে কৈছিলে ফ্ৰিজৰ ভিতৰত থ'বলৈ মই ফ্ৰিজৰ ভিতৰত নথলোঁ তাতে নথোৱাৰ লগে লগে মানে সেই কিবা খটা দি ঢাকান মাৰি থ'লোঁ মিচকা দি এতিয়া সেই হ'ল আৰু একো নাই আৰু কি তোৰ ফ্ৰেণ্ড কেক এটা হৈ গ'ল আপোনালোকক দিলোঁ ইফালে আছে আৰু লোৱা ৰাজীৱ দা ইফালে আহা তো গাইছ মানে দিলোঁ ৰাজীৱ দা আৰু ৰাজীৱ দা এজন ভাল ছিংগাৰ হয় বহুত ধুনীয়া গান গায় ইয়াৰো ইউটিউব চেনেল এটা আছে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চাব আপোনালোকে আৰু কেমেৰাটো অলপ হেৰি হৈ আছে মানে ৱাল এটা টাইপ হৈ আছে একো নাই কেক কাটিলোঁ তো গাইজ থেংক ইউ অল লাভ ইউ গাইজ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কথাটো এটা কাৰণতে কৈ আছোঁ আৰু মই ভাল ভাল জেগাত যাম যাই কিনে ভাল ভাল হেৰিবিলাক দেখাম চিনাৰীবিলাক আৰু মোৰ ৰয়েল এনফিল্ড আপোনালোকে সকলোৱে চিনিয়ে পায় এইখন লৈয়ে মই যাই থাকোঁ চবতে তো আৰু চব পুৰা একদম একফালহে আছে মানে একদম মানে আৰু দুটা লোক আহিব বাকী আছে আহি লওক আৰু এইবিলাক ৰখি আছে আৰু ফ্ৰেণ্ড আহি লওক তো আৰু ফ্ৰেণ্ড ইফালে মোৰ ফ্ৰেণ্ড আহি গ'ল ইয়াতে ইহঁতক কেক অকণমান খুৱাই দিয়ক ডিজেন দা আৰু ঠিক আছে ইফালে লৈ আন কেক নীলদা আৰু ইফালে এইটো মোৰ মামা দিব মা অকণমান দিব মা এইটো মোৰ মামা হয় নিজৰ মামা হয় আৰু মই ইউটিউবৰ কাৰণে কাটছো এইটো কা বুলি সুধি আছো তো বহুত একদম মানে খুচি পুৰা এনজয় এটাতো গ'লে সেইফালে ৰাজীৱ দা এটা হাই দিয়া হাই হাই আৰু একবাৰ গোটেইকেইটাকে মোৰ ফ্ৰেণ্ড কেইটা মোৰ মামাই হওক কোনোবাই হওক গোটেইকেইটাকে একবাৰ অলপ চিনাকি কৰি দিব বিচাৰিছো এইটো আমাৰ ৰাজীৱ দা ৰাজীৱ ছিংগাৰ গান গায় জানমণি কৃষ্ণ এইটো ইয়াৰ নামো ৰাজীৱে হয় তাৰপিছত ইফালে আমাৰ নীলদা আছে বহুত ধুনীয়া বিহু গানত বহুত ধুনীয়া নাচে মোৰ মামা মই কৈছোৱে একবাৰ ক'ৰবাত যাব আহিছা নেকি ইহঁতে মানে ক'ৰবাত যাব আহিছে হঠাতে ৰাস্তাত লগ পাই কিনে অলপমান কিবা ঘূৰাইটো বেয়া আছে নাপাবি লাগিল অহাৰ কাৰণে ভাল লাগিল মাতিছিলোঁ অলপ দেৰি হ'ল বাৰু একো নাই এইখিনিয়ে আছিলে আজিলৈকে বাই